নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জগন্নাথ ৰথ যাত্ৰা আজিৰ পৰা আৰম্ভ হৈছে। আমাৰ ইয়াত আহি পাওঁতে ৰাতিয়ে হ'ল আৰু মানুহ পুৰা ভিৰ হৈ আছে। তাত আহি ৰখি আছে ৰথখন। আমাৰ আহি পালেহি প্ৰায় 8টা বাজিলে আৰু চব মানুহ আহি আছে। ফাইনেলি ৰথখন আহি পাই গ'ল। সকলোৱে খুব ফূৰ্তি কৰিছে আৰু নাচিও আছে, পুৰা নাচিয়ে গৈছে আৰু। ৰথখনৰ পিছে পিছে আমিও লগতে গৈ আছিলোঁ। ৰথখন কালী মন্দিৰতে থৈ দিব আৰু এসপ্তাহমানৰ পাছত আকৌ ৰথখন ঘূৰাই লৈ আহিব। ৰ'ব, আপোনালোকে ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। এতিয়া লাহেকৈ মন্দিৰলৈ নমাই লৈ গৈছে ৰথখন, পুৰা উৰুলি দিছে আৰু। ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।